হেল্ল' এভৰিৱান, ভালনে আপোনালোকৰ? আৰু এয়া মই যিহেতু জেঠাইহঁতৰ ঘৰত আছিলোঁ, কাইলৈ দাদাই মোক এডাল গিফ্ট কৰিছে, কেনেকুৱা লাগিছে? আৰু আজি ককা আইতাৰ শ্ৰাদ্ধ আছিলে জেঠাইহঁতৰ। আৰু ইফালে মই বঢ়িয়াকৈ কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ, কুৰ্তি এটা পিন্ধি। আৰু এয়া বৌয়ে অকণমান প্ৰসাদৰ বাবে যোগাৰ কৰি আছে আমাৰ। আৰু এয়া দেও আহি পালে, ময়ো অকণমান প্ৰসাদত লাগি দিলোঁ আৰু ঠগি সিখন কৰাত। আৰু এইজনী হৈছে আমাৰ ডাঙৰ বৌ। আৰু ইফালে মই বনাবলৈ আহিলোঁ গাখীৰ চাহ, লগতে এয়া দাদাই খিচাৰীৰ বাবে আয়োজন কৰি আছে। এয়া আমাৰ দেউলে চাহ লৈ গৈছোঁ দেই। তাৰপাছত এইফালে ময়ো চাহ খাব লাগিলোঁ। আৰু ইফালে মাজু দাদাৰ লগত ক'ত গৈ আছোঁ আপোনালোকক দেখাই আছোঁ ৰ'ব। আৰু ফাইনেলি মই আজি ইউটিউবৰ পৰা পইচা পাই গ'লোঁ। ৰাইজ বুলি ভাবিছে নেকি নাভাবিব। এইখিনি পিছত দাদাৰ পইচা মোক গণি দিবলৈ মাতি আনিছিলে। আৰু এইফালে আমাৰ শ্ৰাদ্ধও প্ৰায় হ'লেই আৰু ইফালে আমাৰ ভতিজী কেইজনী স্কুলৰ পৰা আহি পালে। এয়া আমাৰ সমাপ্ত হ'ল, সেৱা কৰা পৰ্ব চলিছে। আৰু ইফালে খাব আহিছোঁ পঞ্চমিত। এইটো বস্তু মই বনাইছোঁ, ইমান বেছি টেষ্টি লাগিলে। ফাৰ্ষ্ট টাইম কৰিছোঁ, হ'লেও বহুত বেছি ভাল লাগিলে খাই। আৰু এয়া খাই দিলোঁ প্ৰসাদ। প্ৰসাদখিনি দেখিছেনে নাই? দেখিবলৈ যিমান বেছি ধুনীয়া, খাবলৈ সিমানেই ধুনীয়া লাগিছে। আৰু এয়া আজিৰ আমাৰ খানা খিচাৰী। বাৰু আজিলৈ এইখিনি আছিলে, কেনেকুৱা লাগিলে জনাব দেই। আজিলৈ বাই বাই।